bell icon and subscribe my channel. এতিয়া ফাৰ্ষ্ট আপোনালোকে চুলিখিনি ভালদৰে ফনিয়াই ল'ব যাতে কোনো ধৰণৰ জোঁট লাগি নাথাকে এইটো মন কৰিব মোৰ চুলিখিনি বহুত দীঘল হ'ল সেইটো কাৰণে আজি মই ভাবিছোঁ অলপমান কাটো আগৰ এটা ব্লগত আপোনালোকে দেখিছিলে মই আগৰ চুলিখিনি কাটিলোঁ অলপমান কিন্তু পাছৰখিনি কাটা নহ'ল সেইটো কাৰণে আজি মই ভাবিলোঁ পাছৰ চুলিখিনি কাটো আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ আৰু টিকা চুলি হ'লে বেছি ভাল হয় আপোনালোকে ধুই ল'ব পাৰে চুলি কটাৰ আগত মই ধুইছিলোঁ ৰাতিপুৱাতে সেইটো কাৰণে এতিয়া শুকালে এতিয়া দেখিছে তলৰ আপোনাৰ চুলিখিনি কাটিবৰ কাৰণে আগত কৰি ল'ব লাগিব দুখিনি চুলি আৰু ঠিক এনেদৰে আপোনালোকে হাতত ধুই ল'ব আৰু কিমান কাটে আপোনালোকে নিজে চাই মেলি চুটি কৰিব মই যিহেতু বেছি চুটি নকৰোঁ সেইটো কাৰণে মই জাষ্ট অলপমানহে কাটিছোঁ যিহেতু লেয়াৰ কাট কাটিম আৰু আপোনাৰ ফ্ৰণ্টৰখিনি লেজাৰ কাট সেইটো কাৰণে আপোনাৰ লেন্থটো বেছি চুটি নকৰিলেও হয় কাটকেইটাৰ কাৰণ আপোনাৰ মেইনলি ওপৰতহে বহিব তলৰ জাষ্ট অলপমান মোৰ চুলিখিনি বেয়া হৈ আছে মই সেইটো মিলাই লৈছোঁ তাৰ মতে আৰু যিহেতু বেক চাইডৰ চুলিখিনি আপোনালোকে দেখি নাপায় সেইটো কাৰণে সদায় আগত ঠিক এনেদৰে কাটিব আৰু আগত এখন আইনা থৈ ল'ব তেতিয়া হয়তো আৰু ভালকৈ আপোনালোকে চাই ল'ব পাৰিব মিলিছে নে নাই মিলা এতিয়া মই চাই লৈছোঁ বৰ্তমান মোৰ দুটা চাইডে মিলিছে আৰু ভালদৰে মিলাবলৈ হ'লে আপোনালোকে দুটা চাইডৰ চুলিখিনি হাতত ঠিক এনেদৰে লৈ ল'ব আৰু য'ত য'ত মিলা নাই তাত আপোনালোকে কাটি মেলি ভালদৰে মিলাই ল'ব আৰু মন কৰিব কেঁচিখন সদায় আপোনালোকে 45 ডিগ্ৰীত ল'ব আৰু ঠিক এনেদৰে কাটিব অলমষ্ট মোৰ হৈ গ'ল এতিয়া দুটা চাইডে মিলিছে এতিয়া যিহেতু মই লেয়াৰ কাট দিম সেইটো কাৰণে ফাৰ্ষ্ট তলৰ লেয়াৰটোৰ কাৰণে আপোনালোকে কাণৰ ওপৰৰ পৰা পাৰ্ট কৰিব লাগিব উইথ দ্য হেল্প অফ কম ফণিৰ সহায়ত ঠিক মই যেনেকৈ কৰিছোঁ তেনেকৈ আপোনালোকে পাৰ্ট কৰি ল'ব এই পাৰ্টটোৰ কাৰণে আপোনালোকৰ আটাইবিলাক চুলি দৰকাৰ নহয় কাৰণ মই ওপৰৰ পৰাহে লৈছোঁ চুলিখিনি মানে কাণৰ ওপৰৰ পৰা তলৰখিনি ল'ব নালাগে তলৰখিনি আপোনালোকে এৰি দিব জাষ্ট আপোনালোকে যেনেকৈ হাফ পনিটেইল কৰিবলৈ কাৰণে আধা চুলি লৈ ঠিক তেনেদৰে ইয়াতো আধা চুলিয়ে ল'ব আৰু আটাইবিলাক চুলি লৈ মেলি ভালদৰে ফণিয়াই ল'ব দেখিছে ফাৰ্ষ্ট লেয়াৰটো হ'ল এতিয়া ছেকেণ্ড লেয়াৰটো কাৰণে ভালকৈ কি কৰিব
আইব্ৰ আপোনালোকৰ চেলাৰী বা আপোনালোকে ডিপাৰ্টমেণ্ট কৰিব লাগিব। ঠিক এনেদৰে কৰিলে আপোনালোকৰ এতিয়া লেয়াৰটো ওপৰত হ'ব। ফাৰ্ষ্ট লেয়াৰটো যদি মই দিওঁ আপোনালোকৰ লেয়াৰটো তলত থাকিব। আপোনালোকে যদি ওপৰতো এটা লেয়াৰ দিব বিচাৰিছে তেতিয়াহ'লে ঠিক আইব্ৰ চেলাৰীৰ পৰা পাৰ্টিং এটা কৰি ল'ব। ঠিক আগৰ দৰে গোটেইখিনি চুলি ভালদৰে আগত লৈ বান্ধি ল'ব। চাইডকে বান্ধিব। ভালদৰে আগলৈ আনিব। নেক্সট এইখিনি ঠিকাত কাটিম। আগৰ চুলিখিনি কাটিবলৈ কাৰণে আপোনালোকে ভালদৰে আগতীয়াকৈ ফনিয়াই ল'ব। তাৰপাছত আপোনালোকে নিজে ডিচাইড কৰি ল'ব আপোনালোকে কিমানৰ পৰা লেজাৰটো বহাব বিচাৰিছে। মই একেবাৰে ওপৰৰ ফ্ৰণ্টৰ চুলিখিনিৰ পৰা মিলাম, সেইটো কাৰণে ওপৰখিনি একেবাৰে চুটি কৰিব লাগিব আৰু তলৰখিনি দীঘলকৈ থ'ব লাগিব। আপোনালোকে যিহেতু দেখিছে লেজাৰ কাটটো কেনেকুৱা হয়, ঠিক তেনেদৰে কাটি যাব লাগিব। আৰু সেইটো কাৰণে আপোনালোকে ফণি এখন লৈ ল'ব। ফণিৰ সহায়ত আপোনালোকে কাটি যাব আৰু আগত এখন ডাঙৰ আইনাও থৈ ল'ব, কাৰণ আইনা নথ'লে আপোনালোকে নিজে দেখি নাপাব মিলিছেনে নাই মিলা। এতিয়া বৰ্তমান ময়ো আগত এখন আইনা থৈ লৈছোঁ আৰু সেইখনে চাই মেলি ভালদৰে মিলাই কাটি আছোঁ। এতিয়া আপোনালোকে ভালদৰে আটাইবিলাক ফ্ৰণ্টৰ চুলিখিনি লৈ মেলি ফনিয়াই ল'ব, যাতে আপোনালোকে নিজেই গম পায় আপোনালোকৰ লেজাৰটো দুটা ছাইডে মিলিছে নে নাই মিলা। যদি নাই মিলা আপোনালোকে ঠিক মোৰ দৰে কৰিব, দুটা ছাইডৰ চুলিবিলাক লৈ মেলি মুখৰ আগত লৈ আনিব। তাৰপিছত আপোনালোকে নিজেই চাব মিলিছে নে নাই মিলা। যদি নাই মিলা আপোনালোকে ধুনীয়াকৈ মিলাই মেলি কাটি ল'ব।
যিহেতু মোৰ চুলিখিনি অলপমান বেছি হয়, সেইটো কাৰণে দুটা লেয়াৰ দিলে ভালদৰে ধৰিব নোৱাৰে। সেইটো কাৰণে মই ভাবিছোঁ আৰু এটা লেয়াৰ দিওঁ। এইটো একেবাৰে ওপৰত আপোনাৰ পৰিব লেয়াৰটো। দেখিছোঁ চেলাৰী ওপৰৰ পৰা, সেইটো কাৰণে মই চুলিখিনি লৈছোঁ। আৰু আটাইবিলাক চুলি লৈ কিনে আপোনালোকে পনিটেইল এটা বান্ধি ল'ব ঠিক আগৰ দৰে। আৰু ঠিক আগৰ দৰে আপোনালোকে চুলিবিলাক আগত কৰি কাটি ল'ব। দেখিছে এতিয়া মই বান্ধি লৈছোঁ। আৰু টাইটকৈ বান্ধিব যিমান পাৰে, আৰু চুলিবিলাক ভালদৰে ফনিয়াই ল'ব যাতে কোনো ধৰণৰ জোঁট লাগি নাথাকে। ভালদৰে ফনিয়াই ল'লেহে আপোনাৰ লেয়াৰটো ভালদৰে বহিব তাত, কাৰণ তেতিয়াহে গোটেই চুলিবিলাক আপোনালোকৰ হাতত আহিব। এতিয়া দেখিছে মই ইমানকণ লৈছোঁ আৰু এইখিনি চুলি কাটি দিছোঁ। So that's all for today. মই আপোনালোকক প্ৰায় সকলোবোৰ ষ্টেপছ দেখাবলৈ চেষ্টা কৰিলোঁ, কেনেকৈ মই ঘৰতে চুলি কাটোঁ। আজি বুলিয়ে নহয়, মই আপোনাৰ প্ৰায় যেতিয়াৰ পৰা ডিগ্ৰী পঢ়িছোঁ তেতিয়াৰ পৰাই মই ঘৰতে নিজে চুলি কাটিব ষ্টাৰ্ট কৰিলোঁ। নিজে কাটোঁ মই, কাৰণ মই পাৰ্লাৰত তেনেকৈ ইমান নাযাওঁ, আৰু নিজে অলপমান কাটিব চেষ্টা কৰোঁ। কেনেকুৱা হৈছে গম নাপাওঁ, আপোনালোকে কমেণ্ট কৰি জনাবচোন। আৰু আপোনালোকেও ট্ৰাই কৰিব পাৰে। বাছ আপোনালোকৰ ওচৰত এখন কেঁচি থাকিলেই হৈ যাব। মেইনলি মই তেনেকৈ ইয়াত কাট তেনেকৈ দিয়া নাই বাৰু, চিম্পল আপোনাৰ দুটা কাটে মই বহাব চেষ্টা কৰিলোঁ। এটা হৈছে লেয়াৰ বেছি মই বেক চাইডে নাই দিয়া, মই ফ্ৰণ্টত লেয়াৰটো বহাবলৈ চেষ্টা কৰিছোঁ যিমান পাৰোঁ। দুটা লেয়াৰ দিলোঁ। এটা আপোনাৰ অলপমান ইয়াত পৰিব চ'লজাৰ লেন্থত, আৰু এটা আপোনাৰ মই ইয়াত আগত দিছিলোঁ, দেখিছে এইটো এটা লেয়াৰ। চ' ফ্ৰেণ্ডছ, ডেটছ অল। কেনেকুৱা পালে আপোনালোকে প্লিজ জনাব কমেণ্ট ছেকশ্যনত কমেণ্ট এটা কৰি। আৰু যিসকল নতুন, প্লিজ ডোণ্ট ফৰগেট টু ছাবস্ক্ৰাইব মাই চেনেল। আৰু ভিডিঅ'টো যদি চাই ভাল পালে আপোনালোকে প্লিজ শ্বেয়াৰ কৰক উইথ ইয়ৰ ফ্ৰেণ্ডছ এণ্ড উইথ ইয়ৰ ফেমিলি মেম্বাৰ্ছ, যাতে চবেই গম পায় যে কেনেকৈ ঘৰতে ইমান চিম্পল, ইমান ইজিকৈ লেয়াৰ কাট প্লাছ লেজাৰ কাট কাটিব পাৰে। চ' ডেটছ অল ফৰ টুডে. Love you all and bye bye everyone.